নমস্কাৰ, মোৰ ইউটিউব চেনেল জি মনজাইলৈ আপোনালোকক প্ৰথমতে স্বাগতম জনাইছোঁ। আচলতে মই ইউটিউব চেনেলটো নতুনকৈ খুলিছোঁ। বহুদিন ধৰি বহু মাহ ধৰি আচলতে স্কুল যিহেতু বন্ধ হৈ আছে, মই প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত। আজি মোৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভিডিঅ'টো বনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো তোমালোকে চাই উপকৃত হ'বা আৰু নিশ্চয় তোমালোকেও ঘৰত চেষ্টা কৰিবা। ছাত্ৰ ছাত্ৰীসকল, আচলতে আমাৰ প্ৰত্যেকৰে কিছুমান আজৰি সময় থাকে আৰু এই আজৰি সময়খিনিত কৰা কামখিনি আমাক নিশ্চয়কৈ মনত বহুত আনন্দ দিয়ে। তেনেকুৱা আজৰি সময়ত কৰা কিছুমান কাম, এটা কাম মই তোমালোকৰ আগত দাঙি ধৰিবলৈ ওলাইছোঁ। তোমালোকে চাই থাকিবা। এইটো হৈছে বুঢ়া আঙুলি, নহয়নে বাৰু? এয়া দেখা পাইছে? তোমালোকে নাভাবিবা বুঢ়া আঙুলিত মই যে এয়া চিয়াহী লগাই লৈছোঁ, তোমালোকে ভাবিছা নেকি যে মই এয়া টিপচহী মাৰিছোঁ বুলি? আচলতে এয়া নহয়। এই বুঢ়া আঙুলিটোৰ জৰিয়তে ইয়াত এনেকৈ চিয়াহী লগাই পেলাই আমি কিছুমান ছবিৰ আকৃতি নমুনা আমি তৈয়াৰ কৰিব পাৰোঁ। আৰু তেনেকুৱা কিছুমান ছবিৰ নমুনা মই তোমালোকৰ আগত দাঙি ধৰিবলৈ ওলাইছোঁ। তোমালোকে নিশ্চয় ঘৰত চেষ্টা কৰিবা। এয়া প্ৰথমতে মই এখন বগা কাগজ লৈছোঁ। নিশ্চয় দেখা পাইছে, বগা কাগজ লৈছোঁ। এয়া বুঢ়া আঙুলিটোৰে মই এনেকৈ চাপ মাৰি লৈছোঁ। তোমালোকে নিশ্চয় দেখিছা। এই বুঢ়া আঙুলিটোৰে এনেকৈ তোমালোকে ইয়াত চিয়াহী লগাই মেলি এনেকৈ ভালকৈ চিয়াহী লগাই এনেকৈ চাপ মাৰি ল'বা। বুজি পাইছা? আৰু চাপ মৰা হোৱাৰ পিছত তোমালোকে হাতখন ধুই ল'বা। মই ধুইছিলোঁ, যোৱা নাই এতিয়ালৈ। মই আৰু তোমালোকক দেখুৱাবৰ বাবে এনেকৈ অকণমান ৰাখি থৈছোঁ। এইখিনি মই এতিয়া ধুই পেলাম, চফা কৰি ল'ব লাগিব, নহয় জানো? এয়া দেখিছা তোমালোকে নিশ্চয়। ছাত্ৰ ছাত্ৰীসকল, এই যেতিয়া মই এই চাপটো মাৰি লৈছোঁ, এই চাপটো তোমালোকে নিশ্চয় দেখা পাইছা, নহয়নে বাৰু? এই চাপটো মই এনেকৈ দেখিছা হাতীৰ আকৃতি দিছোঁ। এনেকৈ লিখিছোঁ মই হাতী। তোমালোকেও এনেকৈ ঘৰত ট্ৰাই কৰিবাচোন। আচলতে যেতিয়া মই এইবোৰ আঁকো, নিজে আঁকিব লাগে, আকৌ নিজে কেমেৰা ধৰি পেলাই অকলে ভিডিঅ'টো কৰাত অসুবিধা হয়। সেইবাবে মই সেইটো তোমালোকক দেখুৱাব পৰা নাই। এনেকৈ মই ৰেডি কৰি লৈছোঁ। এয়া দেখা পাইছা নিশ্চয়। এইটো দিছোঁ মই হাতী। তাৰপিছত এয়া দিছোঁ মই ফুলৰ আকৃতি। এইখিনি মই আঙুলিত চাপ মাৰি লৈছিলোঁ, নহয় জানো? তোমালোকক মই তেতিয়া দেখুৱাইছিলোঁ। এইখিনি চাপ মাৰি লৈছোঁ। এয়া দেখিছা ফুলৰ আকৃতি দিছোঁ। তাৰপিছত এয়া দিছোঁ মই জেঠীৰ আকৃতি। জেঠী হৈছেনে বাৰু এইটো জেঠী? তোমালোকে মোক কমেণ্টত জনাবাচোন। এয়া চোৱা। তাৰপিছত এইটো দিছোঁ মই চৰাইৰ আকৃতি। চৰাই। তোমালোকেও ট্ৰাই কৰিবা ঘৰত। তোমালোকৰতো এতিয়া ঢেৰ আজৰি সময়, স্কুল নাই যিহেতু। এয়া দিছোঁ মই গছৰ আকৃতি। দেখিছা তোমালোকে? ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এতিয়া নিশ্চয় জানিছা যে আমি বুঢ়া আঙুলিটোৰ দ্বাৰাই যে আমি কিছুমান ছবিৰ আকৃতি দিব পাৰোঁ, নমুনা তৈয়াৰ কৰিব পাৰোঁ। তোমালোকেও ঘৰত নিশ্চয় চেষ্টা কৰিবা। আজিৰ ভিডিঅ'টো চাই তোমালোকে কেনেকুৱা পালা? মোৰ ইউটিউব চেনেল জি মনজাইলৈ তোমালোকে লাইক কৰিবা, কমেণ্ট কৰিবা। আৰু শেষতকৈ তোমালোকে বিনা কাৰণত কোনো যদি কাম নাথাকে, তেতিয়াহ'লে নিশ্চয় বাহিৰত তেনেকৈ ঘূৰি নুফুৰিবা, পঢ়া শুনা কৰিবা। শেষত আজিলৈ বাই বাই।